নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ টেষ্টি আছাম ইউটিউব চেনেলত। ধুনীয়া এটা ৰেচিপি লৈ আছোঁ আপোনালোকৰ মাজত। সেইটো হ'ল বেচেল চিকেন কাৰী। বন্ধুসকল, বেচেল চিকেন কাৰীনো কেনেকৈ বনায় আপোনালোকক ষ্টেপ বাই ষ্টেপ শিকাবলৈ চেষ্টা কৰিছোঁ। বেচেল চিকেন বনাবৰ বাবে আপোনালোকৰ প্ৰয়োজন হ'ব চিকেন। ইয়াতে লৈছোঁ মই চিকেন 250 গ্ৰাম, আৰু এয়া বেচিল লিভছ, তুলসী পাত, আৰু ধুনীয়াকৈ ইয়াতে কেৰাহী গৰম হৈছে। ইয়াতে মই দিছোঁ এতিয়া তেল আৰু পিঁয়াজ, কুটি থোৱা পিঁয়াজখিনি দি দিছোঁ ইয়াতে। আৰু এতিয়া দিব লৈছোঁ জলকীয়া পেষ্ট আৰু আদা নহৰু পেষ্ট। ধুনীয়াকৈ অকণমান সময় ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰিম। আৰু ইয়াত দেখিছে তুলসী পাত, আচলতে ৰাম তুলসী বুলি কওঁ। আৰু ইয়াত দেখিছে ব্ৰাউন হৈছে মোৰ পিঁয়াজ নহৰুখিনি। ধুনীয়াকৈ ইয়াতে মাংসখিনি এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। বন্ধুসকল, আপোনালোকে হয়তো বিলাহী ৰেষ্টুৰেণ্ট বা হোটেলত আপোনালোকে থাই ফুড খাই পাইছে। বেছিকেলি থাই ফুডত আচলতে তুলসী বেচিল লিভ এড কৰে। আৰু ধুনীয়াকৈ আজি মই ইণ্ডিয়ান ষ্টাইলৰ এই ৰেচিপিটো আপোনালোকক শিকাব বিচাৰিছোঁ। আচলতে জোন তুলসীবিধৰ সৈতে আজি মাংস বনাব লৈছোঁ। খুবেই এটা সুন্দৰ সুগন্ধ আৰু ধুনীয়া সোৱাদ হয়। আচলতে ৰাম তুলসী বুলি কয়, আচলতে আপোনালোকে নিশ্চয় চিনি পায়। আৰু এতিয়া দিব লৈছোঁ আলু। দুটা আলু দিছোঁ ইয়াতে ডাঙৰ ডাঙৰ পিচ কৰি কাটি। আৰু এতিয়া দিব লৈছোঁ নিমখ আৰু হালধি পাউডাৰ আৰু জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ। এনেকৈ 20 মিনিটমান ফ্ৰাই কৰাৰ পিছত এতিয়া দিব লৈছোঁ পানী। পানীটো অকণমান বেছিকৈ দিছোঁ, ধুনীয়াকৈ মাংসবোৰ সিজিব। আৰু দেখিছে ইয়াত ধুনীয়াকৈ উতলিব ধৰিছে। এতিয়া কি ধুনীয়া কালাৰ। আচলতে মেইন বস্তুটো এতিয়ালৈকে দিয়াই নাই। আৰু আলুবোৰ সিজিব ধৰিছে আৰু ধুনীয়াকৈ কেইপিচমান ভাঙি ভাঙি দিম। ৱাও। এতিয়া দিব লৈছোঁ মই তুলসী পাত কেইখন। ধুনীয়াকৈ এখন এখনকৈ দিছোঁ আপোনালোকক দেখুৱাৰ কাৰণে। আপোনালোকে ধুনীয়াকৈ পিচি দিব পাৰে। আৰু তুলসী পাত অকণমান সৰহ হ'লেই ভাল হয়। আচলতে সৰহকৈ দিলে ফ্লেভাৰ আহিব। তেতিয়াহে এখন দুখন দিলে হয়তো ফ্লেভাৰটো নুঠিব। গতিকে অকণমান সৰহকৈ দিলে ফ্লেভাৰ ধুনীয়া আহিব আৰু অকণমান মিঠা চুইটনেছ আহে। আচলতে খুব ধুনীয়া আচলতে ফ্লেভাৰ সৈতে আপোনালোকে ৰাম তুলসী এবাৰ বনাই চাওক ঘৰতে, যদি চৌহদত বা পদূলিমুখত আছে। এটা ধুনীয়া ৰেচিপি আচলতে। বন্ধুসকল, ইণ্ডিয়ান মছলা আৰু খাটি অসমীয়া ষ্টাইলত আপোনালোকে এয়া বেচিল চিকেন কাৰীয়ে বনোৱা আপোনালোকে নিশ্চয় দেখিলে। যদি আপোনালোকৰ ঘৰত যদি ৰাম তুলসী আছে, নিশ্চয় এবাৰ ঘৰতে ট্ৰাই কৰি চাওক। খুবেই এথান্টিক আৰু ডেলিচিয়াছ ৰেচিপি আচলতে। আৰু চাওঁতে চাওঁতে 30 পৰা 40 মিনিটছ বনোৱাৰ পিছত ফাইনেল ৰেডি হৈ গ'ল মোৰ ৰেচিপিটো। আৰু খুবেই এটা সুগন্ধ বিয়পাইছে আচলতে তুলসীৰ। আৰু আপোনালোকৰ যদি ঘৰত এইবিধ তুলসী আছে, নিশ্চয় এবাৰ ৰেচিপিটো ট্ৰাই কৰি চাওক। খুবেই সুন্দৰ ৰেচিপি আচলতে, সোৱাদৰ ৰেচিপি। বন্ধুসকল, মোৰ ভিডিঅ' চাই আপোনালোকে নিশ্চয় ভাল পায় বা বেয়া পায় কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু যদি ভাল লাগিছে লাইক কৰিব, আৰু চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ আশা ৰাখিলোঁ। ধন্যবাদ।